দীৰ্ঘদিন পিতৃস্নেহৰ পৰা বঞ্চিত এজন পুত্ৰ জাতিৰ হকে মাত মাতি বিগত 4 মাহে কাৰাগাৰত অখিল লকডাউনৰ কঠিন সময়ত পিতৃক কাষত নোপোৱাৰ বেদনাই দহিছে অখিল পুত্ৰ নচিকেতাক মনৰ দুখত দিনে নিশাই পুত্ৰ নচিকেতাই আঁকি গৈছে এখন বিশেষ চিত্ৰ লকডাউনত কাৰাৰুদ্ধ পিতৃৰ ছবি আঁকি জীৱনৰ কঠিন সময় পাৰ কৰিছে কণমানি নচিকেতাই সেই দিনটো আছিল 12 ডিচেম্বৰ যিদিনা পুত্ৰ নচিকেতাই শেষবাৰৰ বাবে ঘৰুৱা পৰিৱেশত কাষত পাইছিল নিজ পিতৃক এমাহ দুমাহকৈ আজি 4 মাহ বাগৰিল কিন্তু চৰকাৰী কাৰাৰুদ্ধ অখিলৰ মুক্তিৰ পথ আজিও প্ৰশস্ত নহল সেয়ে লকডাউনৰ এই বেয়া সময়ছোৱাত পিতৃক লগ নোপোৱাৰ কাতৰ বেদনা বুকুত বান্ধি পুত্ৰই আঁকি গৈছে পিতৃ অখিলৰ এইখন ছবি অখিল পুত্ৰ নচিকেতাৰ মনৰ সমস্ত দুখ নিহিত হৈ থকা পিতৃৰ এই ছবিখনে কাৰাৰুদ্ধ পিতৃৰ কাৰাগাৰত গৈ উপহাৰ হিচাপে দিয়াৰ হেঁপাহ আছিল পুত্ৰৰ কিন্তু লকডাউনৰ বাবে নচিকেতাৰ সেই হেঁপাহখিনি যেন এতিয়া মনতে মৰহি থাকিল সেয়ে অখিল পত্নী ডক্টৰ গীতাশ্ৰী তামুলীয়ে ফেচবুক যোগে প্ৰকাশ কৰিছে পুত্ৰই অকা স্বামীৰ এইখন ফটো মানে ছবিখন আছিলে আঁকাৰ পিছত সি মোক ক'লে বোলে মা এখন দেউতাক তুমি জেলত দি আহিব পাৰিবা নেকি নাই ক'লে মই বোলো এতিয়াতো জেললৈ যাবলৈ নিদিয়ে নহয় আমাক লগ ধৰিবলৈ তাৰপিছতে পিছত মই বোলো মই ফেচবুকত দিওঁ নেকি তাক সুধি লৈছো কাৰণ মানে সি তাৰ ফটো এখনো দিবলৈ নিদিয়ে সি মানে তাৰপিছত সি এনেকুৱা যে মোৰ মানে বস্তুবিলাক এনেকে মানে দিলে মানে মই ভাল নাপাওঁ মানে মোৰ এইটো অধিকাৰৰ বস্তু তোমালোকে এনেকে দিবা অলপ মানে সেই বস্তুটো তাৰপিছতে সেইকাৰণে মই তাক সুধিয়ে লৈছো তাৰপিছতে সি বাৰু দিবলৈ ক'লে বাৰু তাৰপিছত কালি মানে সেই মুকুটে কথাটো সুধোতে মই মুকুটে মোক কৈছিলে তাক সোধকচোন নাই ক'লে মই বোলো তাক মোক সুধি ল'ব লাগিব দেই এনে ক'লো তাৰপিছত বোলে সোধকচোন তাক সুধিলো মই তেতিয়া মানে সি মোক লগে লগে ক'লে মা হেৰি কি কয় হেৰি নকৰিবা মইতো বোলে একো নকওঁ বাৰু এনেকে কৈছে মানে নকওঁ মানে সি কথাই নকয় সেইবিলাক বিষয় সি দেউতাকৰ বিষয়টো তাৰমানে এভইড কৰিয়ে চলে গোটেই বস্তু সি মোক তেতিয়া একো কোৱা নাই বাৰু মই বোলে কি কয় ফেচবুকত দিলেতো বোলে গম নাপায় সেই নিউজত দিলে গম পাব দেউতাক চাব পাৰিব তাত এনেকে বুলি তাক বোলে কওক এনেকে ক'লে সি তেতিয়া বাৰু একো কোৱা নাই মোক মানে ইমান চাগে ৰিয়েক্ট নকৰিব আৰু একো নকলে চাই পেলাইহে মই ভাবিছো কিন্তু এনেকুৱা নহয় যে মানে কথাটো মই আৰু বেলেগ কিবা এটা কৈ দিলো সি মানে সেই বস্তুটো কিন্তু তুমি কিয় এনেকে কৈ দিলা মোৰ বস্তুটোত লৈ পেলাই এই ধৰণৰ মানে উল্লেখ্য যে বিগত বৰ্ষৰ 12 ডিচেম্বৰতে গ্ৰেপ্তাৰ হোৱা অখিল গগৈৰ ওপৰত এটাৰ পিছত আনটো গোচৰ জাপি দি চৰকাৰে আজি পৰ্যন্ত কৃষক নেতাজনক গুৱাহাটী কাৰাগাৰত কাৰাৰুদ্ধ কৰি ৰাখিছে সেই হয়তো নচিকেতাই ছবিখন অংকন কৰি পিতৃৰ উপস্থিতিক যেন অনুভৱ কৰিব বিচাৰিছে ভাস্কৰ জ্যোতি শৰ্মাৰ ৰিপৰ্ট প্ৰাগ নিউজ সকলোকে আপোন কৰি ৰাখে নিজৰ প্ৰতিটো স্পন্দনত যেতিয়া ঘৰ সজা হয় হেলথি চিমেণ্টেৰে অমৃত চিমেণ্ট শুনক নিজৰ ঘৰৰ স্পন্দন